আৰু লাগব চাহ বনাও মানে হেৰি নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰিছো সকলো ভালে আছে। এয়া হৈছে ভোগালীৰ আয়োজন অকনমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছো। এয়া আমাৰ বাহঁতে আৰু পিঠা এইবিলাক বনাই আছে। আশা কৰো ভিডিঅ'টো চাই ভাল পাব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব আৰু যিসকল নতুনকে মোৰ চেনেলত আহিছে প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। সকলো অসমবাসী তথা মোৰ ইউটিউব ফেমিলিলৈ ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। সকলোৱে ভোগালীৰ আনন্দ লওক আৰু এনজয় কৰক। বিহু আমাৰ তিনিটি, কাতি বিহু কঙালী, মাঘ বিহু ভোগালী আৰু বহাগ বিহু ৰঙালী। গোটেইকেইটা বিহুৱে ভাল লাগে, আটাইতকৈ ভাল লাগে ভোগালী বিহু সকলোৰে, মোৰো ভাল লাগে। সেয়াই আৰু অকনমান শ্বেয়াৰ কৰিছো। আৰু এইফালে আমাৰ পেহী আৰু বৌয়ে কান্দা শুনি আছে, একেলগে ঢেঁকী শালতে লাৰু বনাইছে, পিঠাও বনাই। এনেকুৱা পৰিৱেশ আজিকালি প্ৰায় বিলুপ্ত হৈছে। এইবিলাক পৰিৱেশ ভাল লাগে আৰু এইখিনি সময়ত নাথাকিলেও থাকিলে আৰু বেছি ভাল লাগে।